সো 2024 তোমালোকে যিসকলে HSLC বা মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ তোমালোকৰ যিটো ৰুটিন আছিল HSLCৰ, সো ৰুটিনটো ওলাই গৈছে অলৰেডি। সো ইয়াৰ পৰা তোমালোকে ভালকৈ বুজিব পাৰিবা বা আগতীয়াকৈ ৰুটিনটো দিয়াৰ কাৰণে তোমালোকৰ বহুত হেল্প হ'ব, কাৰণ তোমালোকে বুজিব পাৰিবা তোমালোকৰ কোনটো পৰীক্ষাৰ পিছত কেইদিনমান গেপ থাকিব আৰু কোনটো এক্সামত কোনটো পৰীক্ষাত কেইদিন পঢ়িব পাৰিবা। সো এইটো 2024ৰ ৰুটিন হয়, ভালকৈ চাই লোৱা ৰুটিনটো, ঠিক আছে। সেবাৰ পৰা ৰুটিনটো দি দিছে। সো ইয়াতে তোমালোকৰ যিটো ফাৰ্ষ্ট এক্সাম, ঠিক আছে, সেইটো এক্সামটো হ'ব 16 ফেব্ৰুৱাৰী, মানে 16 তাৰিখৰ পৰা হ'ব ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখত। সো ফাৰ্ষ্ট এক্সামটো আছে তোমালোকৰ ইংৰাজী এক্সাম, ঠিক আছে, ইংলিছ এক্সাম। এইটো সকলোৰে বাবে হয় আৰু আবেলি কোনো এক্সাম নাই, ঠিক আছে। আৰু যিটো 17 তাৰিখত এক্সাম হ'ব সেইটো মানে যিসকলৰ আছে তেওঁলোকে গম পাব যে ডান্স, মিউজিক, ডান্স আৰু যিবিলাক আছিল বেংগলী আছিল, ঠিক আছে, উড ক্ৰাফ্ট আছিল, মণিপুৰী, সান্তালী। সো যিসকলৰ ইলেক্টিভ আছিল এইবোৰ, সো তেওঁলোকৰ বাবে এইবোৰ এক্সাম হয়, ঠিক আছে। আৰু যিবিলাকৰ ইলেক্টিভ এইবোৰ নহয় তেওঁলোকৰ বাবে এইটো এক্সাম নহয়। তাৰপিছত তোমালোকৰ আছে ডাইৰেক্ট 20 তাৰিখত, ঠিক আছে, 20 তাৰিখত আছে ছ'চিয়েল ছায়েন্স। তো ইয়াতে ভালেই পঢ়াৰ টাইম পাবা, পঢ়াৰ কাৰণে টাইম দিছে ছ'চিয়েল ছায়েন্সৰ দিনা, ঠিক আছে, যিটো তোমালোকৰ সমাজ বিজ্ঞান পৰীক্ষা আছে। সো ইয়াতে ডাইৰেক্ট মানে 16ৰ পৰা ডাইৰেক্ট 20, মানে যিসকলৰ মানে এইবিলাক নাই তেওঁলোকৰ বাবে ভাল। আৰু যিটো আছিল 21ত তোমালোকৰ ৰিটেইলটো হ'ব, যিসকলৰ মানে ৰিটেইল আছে, হেল্থ আছে, এনিমেল হেল্থ, ঠিক আছে, এইবিলাক যিসকলৰ আছে তেওঁলোকৰ বাবে 21ত হ'ব। আৰু যিটো তোমালোকৰ MIL এক্সাম আছিল, MIL, সো MIL পৰীক্ষাটো হ'ব তোমালোকৰ 23ত, 23 তাৰিখত হ'ব তোমালোকৰ এছামিজ পৰীক্ষাটো, ঠিক আছে। 23 তাৰিখ আৰু 24-25টো বন্ধ থাকিব, আৰু তোমালোকৰ 26 তাৰিখত হ'ব ডাইৰেক্ট মানে ছায়েন্স এক্সামটো, জেনেৰেল ছায়েন্স বা বিজ্ঞানটো হ'ব তোমালোকৰ 26ত। মাজত মাত্ৰ 2টা দিন বন্ধ পাবা, 24 আৰু 25। তাৰপিছত সো 27ত তোমালোকৰ এক্সামটো আছে ৱেভিং এণ্ড টেক্সটাইল ডিজাইন। সো মানে যিসকলৰ আছে সেইটো তেওঁলোকে গম পাব, ঠিক আছে, এইটো কি হয় একচুৱেলি, এইটো এক ধৰণৰ মানে ইলেক্টিভ হয়। তাৰপিছত আছে ইয়াতে জেনেৰেল মেথামেটিক্স। সো জেনেৰেল মেথামেটিক্সটো হ'ব তোমালোকৰ 29ত, মানে 29 তাৰিখত তোমালোকৰ হ'ব মেথ পৰীক্ষাটো, গণিতৰ। আৰু যিসকলৰ হিন্দী আছিল এইটো হ'ব মাৰ্চৰ 2 মাৰ্চ, মানে মাৰ্চৰ 2 তাৰিখত। সো এইটো তোমালোকৰ লাষ্ট এক্সাম হয়, মানে যিসকলৰ হিন্দী ইলেক্টিভ হয়। তাৰপিছত যিসকলৰ বাবে ইলেক্টিভ এইবিলাক আছে, নেপালী আছে, বড়ো আছে, হোম ছায়েন্স আছে, সংস্কৃত আছে, হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী আছে। সো তেওঁলোকৰ বাবে লাষ্ট এক্সামটো এইটো হ'ব 4 তাৰিখ, মানে 4 মাৰ্চ, ঠিক আছে। সো ৰুটিনটো এইখিনি তোমালোকে ভালকৈ লিখি ল'বা, লিখি লৈ ৰুটিনটো চাই পঢ়িলে ভাল হ'ব তোমালোকৰ কাৰণে। আৰু এবাৰ চাই লোৱা, লাগিলে আৰু দুবাৰ চাই লোৱা, ভালকৈ লিখি লোৱা আৰু পঢ়া, আৰু এতিয়াৰ পৰাই তোমালোকৰ মেট্ৰিকটো হ'বই গ্যাৰাণ্টি, যিহেতু ৰুটিনটো ওলাইছে। সো ভিডিঅ'টো এইখিনি আজিৰ কাৰণে।